নিৰ্বাচন কুচকাৱা চলি আছে বা যোৱা 4 এপ্ৰিলত নিৰ্বাচন হৈ যাব লাগিছিলে। নিৰ্বাচনটো নহ'ল আৰু বিশেষকৈ কৰোনা ভাইৰাছৰ কাৰণে এই নিৰ্বাচনটো পিছাই গ'ল। আৰু এতিয়া মই প্ৰথমতে এটা আপোনালোকৰ চেনেলবোৰৰ থ্ৰুৱেদি এটা শোক এটা মোৰ জনাব বিচাৰিছোঁ। শোক মানে এইটোৱে হৈছে শোকটো কি যিখিনি কৰোনা ভাইৰাছত মানুহ অকাল মৃত্যু হ'ব লগা হ'ল, তেখেতসকলৰ জীৱনটো যাতে স্বৰ্গত ভালকৈ শান্তিৰে থাকে আৰু সেই পৰিয়ালবৰ্গবিলাকে বহুত কষ্ট পাইছে। মই তেখেতসকলকো মোৰ দুখ মোৰ মানে হৃদয়ৰ পৰা মই তেখেতসকলৰ প্ৰতি মই দুখ বেদনা মই জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজিলৈকে মানে বহুত কষ্ট কৰি হেল্থ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে ডক্টৰ নাৰ্ছ সবে ইমান কষ্ট কৰি কাম কৰি আছে, তেখেতসকলকো মই পুনৰ ধন্যবাদ জনাইছোঁ। ঈশ্বৰে যাতে তেখেতসকলক ভালে ৰাখে এই কাৰণে মই এই সময়ত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিৰ্বাচনটো বিশেষকৈ কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাই আছে বুলি মই ভাবোঁ। আৰু আজি যিটো পৰিৱেশ যদি চাবলৈ যায়, UPPLৰ কাৰণে খুব এটা ভাল পৰিৱেশ। আৰু এইটো মানে UPPLে নিজৰ যিটো নীতি নিজৰ যিটো এজেণ্ডা ৰাইজৰ মাজত ৰাখিছে, সেইটো ৰাইজে বুজি পাইছে কি এটা পৰিৱৰ্তনৰ এটা এজেণ্ডা ৰাইজৰ মাজত ৰাখিছে আৰু এটা খুব পজিটিভ এটা এজেণ্ডা লৈ পেলাই আমি কাম কৰি আছোঁ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, নিৰাপত্তাৰ কাৰণে আৰু এটা শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে। সেইটো চবে ৰাইজে এইটো একচেপ্ট কৰিছে। আৰু যোৱা 17 বছৰত যিটো পাৰ্টীয়ে ৰুলিং চলাই আছিলে, সেই পাৰ্টীয়ে ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব নোৱাৰাৰ কাৰণে, ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবিলাকো সমাধান কৰি দিব নোৱাৰাৰ কাৰণে মানে ৰাইজে এতিয়া সেই দলটো মানে কমপ্লিটলি মানে এৰাই পেলাই এতিয়া নতুন এটা পদক্ষেপ ৰাইজে হাতত লৈছে। আৰু সেইকাৰণে এই যে নতুন পদক্ষেপ ইয়াত মানে UPPLৰ লাভান্বিত হৈছে বা UPPL হিচাপে একচেপ্ট কৰিছে। তো সেইকাৰণে এইবাৰ স্পষ্ট হৈছে কি কোনো কাৰণতে BPF পুনৰ ক্ষমতালৈ নাহে। এইবাৰ UPPLে ইয়াত মানে ক্ষমতালৈ আহিব আৰু ৰাইজৰ সেৱা কৰিবলৈ এটা সুযোগ পাব। এইটো আজিৰ প্ৰেক্ষাপটত আজিৰ পৰিৱেশত স্পষ্ট আমি দেখিবলৈ পাইছোঁ। যিটো প্ৰশ্ন আপুনি কৰিছে কোড অফ কণ্ডাক্ট উইথড্ৰ কৰাৰ কথা, এতিয়ালৈকে আমি এই কথাটো আমাৰ কেবিনেটত আমি আলোচনা কৰা নাই। আমি সেইটো আলোচনা কৰিম আমাৰ মাজত। আমি 2-3 দিনৰ ভিতৰতে আমি কেবিনেট মিটিং বহিব বিচাৰিছোঁ। কিন্তু যিহেতু মডেল কোড অফ কণ্ডাক্ট মানে মাৰ্চ মাহৰ পৰাই লাগি আছে আৰু নিৰ্বাচন হ'ব বুলি চবে অপেক্ষা কৰি আছোঁ, আশা কৰি আছোঁ, সেইকাৰণে এতিয়ালৈকে আমি এইটো ডিছকাশ্যন কৰা নাই। আৰু আমি আশা কৰিছোঁ কি মডেল কোড অফ কণ্ডাক্টটো উইথড্ৰ নহ'ব, নিৰ্বাচনেই হ'ব, এইটো আজিলৈকে আমি আশা কৰি আছোঁ। কাৰণ ইলেকশ্যন কমিশ্যনো এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই। তো সেইকাৰণে আমাৰ পৰাও সজাতি দল যাই পেলাই এটা ইলেকশ্যন কমিশ্যনক লগ ধৰাৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছোঁ। আৰু 2 এদিনতে আমাৰ পৰা টিম যাই পেলাই লগ কৰিব। আৰু এইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ যে যিমান পাৰে শীঘ্ৰে আমাৰ কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই নিৰ্বাচনটো পাতিব লাগে, সেইটোৱে আমাৰ আহ্বান। ৰাইজে যাতে আহি পেলাই নিজৰ ডেম'ক্ৰেটিক শ্ব'কেছটো কৰিব পাৰে। হাগ্ৰামা হ'ল বহুত অগণতান্ত্ৰিক মানুহ হাগ্ৰামা ডাঙৰীয়াই। তো সেইকাৰণে আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াবিলাক নাজানে। সাংবাদিকসকলক আমি ফেচ কৰিব লাগিব, ব্ৰিফ কৰিব লাগিব। তেখেতে আজি ক'ৰবাত ৰাজনীতিক এটা ইছ্যু আছে তেতিয়া সাংবাদিকক কয়, কাৰোবাক গালি পাৰিব লাগে প্ৰমোদ বড়োক তেতিয়া সাংবাদিকৰ আগত আহে, এনেইতো ক'ব লাগিব। আজি তেখেতসকলৰ 17 বছৰত আপোনালোকে চাওক, যেতিয়া এছেম্বলি হৈছে, এই এছেম্বলিৰ আগত বা পিছত সাংবাদিকসকলে নাযাওঁলৈকে একো কথা তেখেতসকলে নকয়। তেখেতসকলে ব্ৰিফ কৰিব লাগে যে এছেম্বলিত তেখেতসকলৰ যিটো কাউন্সিল বহিব তাত কি কি ইছ্যু তেখেতসকলে আনিব, কি কি বাজেট আনিব, কি কি মুদ্দা আনিব আৰু কি কি বাজেট ধৰা হ'ল, কোনোদিনে ব্ৰিফ নকৰে। তো ইয়াত গণতন্ত্ৰ ক'ত থাকিল? 1 ঘণ্টাৰ কাৰণে তেখেতে এছেম্বলি পাতে, বছৰত 1 ঘণ্টা, 40টা ডিপাৰ্টমেণ্ট আছিলে, কম্পিউটাৰো নোৱাৰিব মানে। আজি যদি কোনোবা ছুপাৰ কম্পিউটাৰো ওলাইছে, 40টা ডিপাৰ্টমেণ্টৰ সমস্যাটো 1 ঘণ্টাত কোনে শেষ কৰিব পাৰে? সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে ছুপাৰ কম্পিউটাৰ হ'ব লাগিব। গতিকে আজি যিটো চৰকাৰ চলি আছে, এই চৰকাৰটো কোনো এটা নীতিৰ লগত, কোনো এটা পলিচিৰ লগত, কোনো এটা কিবাৰ আধাৰত হোৱা নাই। তেখেতে নিজে ডিক্টেটৰ হিচাপে, নিজে ৰাজা হিচাপে, মানুহবিলাকে কয় কিম জঙকে কয়, কিন্তু কিম জঙৰ যদি কোনোবা ডাঙৰ আছে সেইটো হ'ল হাগ্ৰামা মহিলাৰী। আৰু আজি তেখেতে কৰিব নোৱাৰা একো কাম নাই। মানৱ জাতিয়ে যি ভাবে ইয়াৰ উল্টা তেখেতে ভাবে, সমাজে যি ভাবে ইয়াৰ উল্টা তেখেতে সদায় ভাবে। আৰু সেই উল্টা পুল্টা কৰি আজি আমাৰ BTR অঞ্চলত 35 লাখ মানুহৰ যিটো জীৱন
জীৱন ধাৰণাটোৱে সলনি কৰি দিছে আৰু কৰাপশ্যনটো ইমান ছ'চিয়েলাইজ কৰিছে মানে আপুনি যাব নোৱাৰে BTC অফিচত কোনো এটা অফিচত এতিয়া ব্লক অফিচত ভিডিঅ'বিলাকক তেখেতসকলে এজন ভিডিঅ' আমাৰ বিভিন্ন এইটো দলৰ কথা নাই এজন ভিডিঅ' তেখেতে সমাজৰ কাম কৰিব লাগে তেখেতে কংগ্ৰেছৰ পৰিয়ালৰ হ'লেও বিজেপিৰ পৰিয়াল হ'লেও UPPLৰ হ'লেও যাৰ হ'লেও তেখেতসকলে দুখীয়া মানুহ চাব লাগিব কিন্তু এতিয়া ভিডিঅ'বিলাকক এনেকুৱা মানে দীক্ষা দি দিছে মানে BPF নহ'লে বেলেগক ইহঁতে একো নিদিয়ে আধাৰ কাৰ্ডৰ কাম হওক কিবাই কাম হওক গোটেই BTCৰ ভিডিঅ'খিনি মেক্সিমাম ভিডিঅ' এজন দুজনক বাদ দি মেক্সিমাম ভিডিঅ' এতিয়া BPF হৈ গৈছে এতিয়া আমি কালি যদি কেছ দি কাৰোবাৰ চাকৰি যায় তেতিয়া আমাক ক'ব মানে এই মানে ইয়াক মানে এইটো কৰিছে সেইটো কৰিছে ইলিগেল কৰিছে এইবিলাক ক'ব কিন্তু আজি ভিডিঅ'বিলাকে কমপ্লিটলি GRS সকলক ইউজ কৰি আছে তেখেতৰ ভিডিঅ' অফিচটো কমপ্লিট BPF কৰি আছে এইবিলাক আমি ফ্ৰী কৰিব লাগিব কালি যদি UPPLৰ চৰকাৰ আহে আমিতো BPFৰ পৰিয়ালকো দিম কংগ্ৰেছ বিজেপিৰ পৰিয়ালকো দিম কাৰণ এইটো সাধাৰণ মানুহ হয় ভোট দিছে গণতন্ত্ৰত সবৰো ভোট দিয়াৰ অধিকাৰ আছে কিন্তু আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কৰিলে মানে আৰু এইটো অতি লজ্জাজনক কথা যিসকলে আজি ACS APSC পৰীক্ষা দি পেলাই পাছ কৰি আহিছে ভিডিঅ'সকল কোনোবা ACS অফিচাৰসকল তেখেতসকলে মানে দেশৰ যিটো মূল মানে যিটো কেৰেক্টাৰ যিটো ধৰ্ম সেইটো পালন নকৰি পেলাই এটকা দুই টকা পইচাৰ কাৰণে কমপ্লিট BTCত মানে অফিচাৰবিলাকে বায়াছ ৰোল লৈ আছে ইট ইজ ভেৰি আনফৰ্চুনেট গতিকে আজি ইয়াৰ পৰা আমি সমাজখন উদ্ধাৰ কৰিব লাগিব গতিকে এইটো মানে আমাৰ ৰাজনীতিত পাৱাৰ পলিটিক্স নহয় পইচাৰ কাৰণে নহয় এইটো ডাঙৰ সংগ্ৰাম এটা আমূল পৰিৱৰ্তন আনিব লাগিব আৰু সকলো দুখীয়া মানুহ সকলো শ্ৰেণীৰ মানুহ সকলো জনগোষ্ঠীৰ মানুহ এই যে প্ৰশাসন আছে সেইটো আমাৰ প্ৰশাসন বুলি ভাবিব পৰা এটা পৰিৱেশ গঢ়ি তুলিব লাগিব এটা কথা চৰকাৰে এতিয়া পাতে পিছত পাতে কিন্তু আমি বিচাৰিছোঁ কি যিমান পাৰে সোনকালে কৰোনা ভাইৰাছ পৰিৱেশ শেষ হোক আৰু নিৰ্বাচন সোনকালে হোক কাৰণ এই অঞ্চলৰ ৰাইজে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত জড়িত হৈ আছে আৰু স্বাধীনতাৰ ৭৪ বছৰৰ এই সময়ত সকলো ব্যক্তিয়ে ইণ্ডিভিজুৱেল মানুহবিলাকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ লগত যিহেতু জড়িত হ'ল সদায় মানুহবিলাকে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া থাকি ভাল পায় আজি গভৰ্ণৰ শাসন হৈ আছে ইয়াত যিটো এক্সেচিবিলিটি পাব্লিক ৰিপ্ৰেজেণ্টেটিভবিলাকৰ সেইটো নোপোৱাৰ কাৰণে হয় ৰাইজে অলপ মানে ক্ষোভ হয় ৰাইজৰ বা তেনেকা মানে অলপ অসুবিধাটো ফিল কৰে চবে তো সেইকাৰণে যিমান পাৰে সোনকালে নিৰ্বাচনটো পাতিব লাগে সেইটো আমি বিচাৰোঁ গভৰ্ণৰ মানে ইয়াতে কনষ্টিটিউশ্যনেলি ইয়াত দায়িত্বটো লৈ আছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু ডেম'ক্ৰেটিক প্ৰচেছ ডেম'ক্ৰেটিক প্ৰক্ৰিয়াটো যিমান সোনকালে পাৰে ইয়াত ষ্টাৰ্ট কৰিব লাগে সেইটোকে আমি আহ্বান জনাওঁ আৰু এইকাৰণে আমিও আমাৰ দলৰ স্থিতিটো স্পষ্ট কৰিছোঁ কি চৰকাৰে যাতে এটা এনি পৰিৱেশ নিৰ্বাচনটো পাতিবলৈ চেষ্টা কৰি ইগন'ৰ নকৰে বিহাৰৰ কথা চলি আছে ইফালে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অলৰেডি এইটো ওলাইছে ভাৰ্ডিক্ট কি ইলেকশ্যন পাতিব পাৰে তো সেইবিলাক গোটেই কনচিডাৰ কৰি চৰকাৰে যাতে এই পদক্ষেপটো লয় আমি আহ্বান জনাইছোঁ হয় আৰু আপুনি আছে যে এইটো মিছা প্ৰতিশ্ৰুতি দিছে তেওঁলোকে আৰু এইটো কাৰ্যকৰী নকৰিব এনেধৰণৰ এটা মন্তব্য এই সম্পৰ্কে আপোনাৰ চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো ৰেছপনচিবিলিটি লোৱা উদাহৰণ নাই তেখেতে কোনো সমস্যা কোনো এটা ইছ্যুজবিলাকত ৰেছপনচিবিলিটি নলয় তেখেতে আৰু ইয়াৰ উদাহৰণ হৈছে কি NDB সমস্যা যোৱা 17 বছৰত তেখেতে চিফ হৈ পেলাই কংগ্ৰেছৰ লগত চৰকাৰ চলি আছিলে এতিয়া বিজেপিৰ লগত চলাই আছে তেখেতে শান্তি প্ৰতিষ্ঠা কৰাৰ নামত মানে অস্ত্ৰমুক্ত এটা সমাজ এটা গঢ়াৰ নামত এই অঞ্চলত মানে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ নামত NDB সমস্যাটো কেতিয়াবাই তেখেতে সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে সেই সমস্যাটো সমাধান নকৰি ইয়াৰ মানে বিপৰীত এটা গতি কৰি আছে তেখেতে সদায় এইটো বাধা দি আহিছে আৰু ৰাইজৰ আগত এটা কথা কৈ তেখেতে কাম কৰে এটা আৰু এতিয়া বৰ্তমান সময়তো আপোনাক এটা উদাহৰণ দিম আজি BPFে কৈ আছে কি নিৰ্বাচন পাতিব লাগে চন্দন ব্ৰহ্ম কেবিনেট মিনিষ্টাৰ তেখেতে মিটিঙত পাব্লিকলি কৈছে কি অক্টোবৰত নিৰ্বাচন হ'ব আনপিনে তেখেতসকলে নিৰ্বাচনটো পষ্টপন কৰাৰ ষড়যন্ত্ৰ কৰি আছে কাৰণ চৰকাৰত থাকি তেখেতসকলে মানে কিবা এটা কথা কয় এইটো নহয় এইটো কেনেকৈ হ'ব তেখেতসকলেতো কৰি আছে তো এই কাৰণে আজি সাংবাদিকৰ ক্ষেত্ৰত যিটো কথা কৈছে সাংবাদিকসকলৰ যিটো দুখ দুৰ্যোগ বেদনা সমস্যা সেইবিলাক তেখেতে বুজি নাপায় কাৰণ তেখেতে গণতান্ত্ৰিক মানুহ নহয় আজি গণতন্ত্ৰটো যদি শক্তিশালী হ'ব লাগে চতুৰ্থ স্তম্ভটো আমাৰ শক্তিশালী হ'ব লাগিব প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ আৰু চতুৰ্থ স্তম্ভ যিটো আছে আমাৰ এক্সিকিউটিভ আছে জুডিচিয়াৰী আছে এভৰিথিং যি আমাৰ যিটো আছে মিডিয়া আছে সব ষ্ট্ৰং হ'ব লাগিব আৰু আমাৰ অঞ্চলত মই যোৱা সময়ত দেখিছোঁ সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে
সাংবাদিক হত্যা কৰা হৈছে এই সময়বিলাকত তেখেতসকলে কোনো পদক্ষেপ লোৱা নাই এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু কিছুমান এৰিয়াবিলাকত সাংবাদিকসকলক আক্ৰমণ কৰাত তেখেতসকলেও মানে ইভেন যোগদান কৰিছে বা অংশীদাৰ হৈছে এইবিলাক বহুত দুৰ্ভাগ্যজনক কথা তো সেইকাৰণে তেখেতে 17 বছৰত বহুত ভুৱা কথা ক'লে কামবিলাক নকৰিলে আমি যিটো কথা কৈছোঁ আমি সেইটো গভৰ্ণমেণ্ট স্কিম গভৰ্ণমেণ্ট পলিচি আৰু গভৰ্ণমেণ্টে কৰিব পৰা কামবিলাকহে আমি কৈছোঁ এতিয়া চাওক আমি কি কথা কৈছোঁ সাংবাদিকসকলক ফেলোশ্বিপ দিম 10জন মানুহ ফেলোশ্বিপ দিয়াৰ কথা কৈছে চৰকাৰ এখনে 10জন মানুহ ফেলোশ্বিপ দিয়াটো কি ডাঙৰ কথা গ্ৰুপ ইনচুৰৰ কথা কৈছে আমি গ্ৰুপ ইনচুৰ কৰাটোতো ইমান টকা নালাগে এটা সামান্য এটা টকা কালি যদি বিটিআৰ গভৰ্ণমেণ্টত 1000 কোটি আহে 600 কোটি আহে ইয়াৰ এটা ধন ৰাখি দি পেলাই আমাৰ সাংবাদিকসকলৰ নামত যদি গ্ৰুপ ইনচুৰ খুলি দিয়ে তেতিয়া সাংবাদিকসকলৰ এনি দুৰ্যোগ মানে এক্সিডেণ্টে হওক কিবাই হওক এইটো মানে এটা স্কোপটো মানে এটা কি থাকি যাব কি সাংবাদিকসকলে নিৰ্ভীকে নিজৰ কামটো সদায় কৰি থাকিব পাৰিব কাৰণ চাওক আমাৰ সাংবাদিকবিলাকে বহুত কম দৰমহা পায় আজি ডাঙৰ মানে নেশ্যনেল মিডিয়াৰবিলাকে কোটি টকালৈকে দৰমহা লয় এডিটৰবিলাকে আমাৰ ইয়াত মানে এইটো পৰ্টেল নিউজে হওক বা আমাৰ প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়া কিমান পইচা দিব পাৰিব আমাৰ লিমিটেড দৰ্শক থাকে তো সেইকাৰণে আজি মিডিয়া হাউচটো বহুতে যেনে তেনে চলাই আছে বহুতৰো ভাল হ'ব পাৰে তো এইখিনি সময়ত আমাৰ সাংবাদিকসকলক ছাপোৰ্ট কৰাটো বহুত দৰকাৰ সেইকাৰণে আমি বেছি টকা কোৱা নাই 10 কোটি টকা প্ৰত্যেক বছৰে দি পেলাই এটা সাংবাদিক ৱেলফেয়াৰ বোৰ্ড এটা খুলি দিব বিচাৰিছোঁ তাত কোনোবা এজন সাংবাদিকৰ ল'ৰা ছোৱালী এডমিশ্যন ল'ব পৰা নাই সেইটো যাতে এডমিশ্যন ল'ব পাৰে কোনোবা বেমাৰ হ'ল ট্ৰিটমেণ্ট কৰিব পৰা নাই তাৎক্ষণিকভাৱে এইটো যাতে আমি সহায় কৰিব পাৰে এই কাৰণে 10 কোটি টকাটো দিব বিচাৰিছোঁ আৰু এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এবাৰ আমেৰিকাত ঘূৰি অহাৰ পইচা এইটো বেছি ডাঙৰ পইচা নহয় এনেকুৱা পইচাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ছুইজাৰ আমেৰিকাত ঘূৰি পেলাই একবাৰতে খৰচ কৰি দিয়ে গতিকে আমি এইখিনি পইচা দিহে ইয়াত আমাৰ সাংবাদিকসকলৰ যাতে এটলিষ্ট মানে অলপ কিঞ্চিত হ'লেও অলপ সকাহ হয় এই কামটো কৰিব বিচাৰিছোঁ আমি টুৰ প্ৰগ্ৰাম ৰাখিছোঁ কাৰণ সাংবাদিকসকলে 12 মাহে প্ৰেছাৰত থাকে এইটো নিউজ গতিকে অলপ মানে টুৰ প্ৰগ্ৰামটো ৰাখি দিওঁ যাতে অলপ এক্সপ'জাৰ হয় অলপ মানে কিবা এটা ৰিলেক্সেশ্যন দিব পাৰে এই কথাবিলাকৰ কাৰণে আমি টুৰ প্ৰগ্ৰামটো ৰাখিছোঁ এটা ৰিচাৰ্চ চেণ্টাৰ বনাব বিচাৰিছোঁ আমি কাৰণ বিটিআৰত আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাইছোঁ মেডিকেল কলেজ পাইছোঁ NIT পাইছোঁ কিন্তু জাৰ্নেলিষ্টসকলৰ কাৰণে যিটো নেকি যেতিয়ালৈকে দেশ বাচি থাকিব তেতিয়ালৈকে জাৰ্নেলিজমটো থাকিবই এই সাংবাদিকসকলৰ কাৰণে এটা চেণ্টাৰ এটা জাৰ্নেলিষ্ট এডুকেশ্যন আৰু ৰিচাৰ্চ চেণ্টাৰ এটা লাগে সেইটো আমি ইয়াত ৰাখিছোঁ এইটোতো একো ভুল কাম হ'ব নোৱাৰে ইয়াত অকল আমাৰ বিটিআৰ নহয় অসমৰো আহি বাহিৰৰো ছিকিমৰো আহি পেলাই ইয়াতে পঢ়িব পাৰিব ষ্টাডি কৰিব পাৰিব এইখিনি সুবিধা আমি দিব লাগিব কাৰণ আমাৰ ইয়াত কি হৈছে কি হোৱা নাই সেইটো যদি বাহিৰৰ মানুহ নাজানে বাহিৰৰ মানুহ কথা আমি নাজানে আমাৰ উন্নয়নবিলাক কেনেকৈ হ'ব তো এই গোটেইখিনি যিটো স্কিম আছে আৰু আমি কৈছোঁ কি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমাৰ সাংবাদিকবিলাকৰ অফিচ থাকিব লাগিব আৰু এটা ৰেচিডেঞ্চিয়েল এৰিয়া এটা থাকিব লাগিব কাৰণ সব নিউজটো মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা দিব লাগে তো সেইকাৰণে এইটো ব্যৱস্থা কৰি দিয়াৰ কাৰণে কৈছোঁ আৰু এখন গণতান্ত্ৰিক দেশত এইখিনি সুবিধা থাকিব লাগিব আৰু আমাৰ চৰকাৰ অহা মোৰ কথাটো স্পষ্ট কি অসমত প্ৰথমজন COVID-19ত যিহেতু এজন সাংবাদিক ঢুকালে ধনেশ্বৰ ৰাভা টংলাৰ তেখেতক অসম চৰকাৰে যিটো নেকি সাংবাদিক হিচাপে যিটো তেখেতৰ এটা দায়িত্ব পালন কৰি আহিছিলে তেখেতক মানে এটা এক্সগ্ৰেচিয়া দিব লাগে তেখেতৰ পৰিয়াল যাতে চলিব পাৰে এই কামখিনি চৰকাৰে কৰি দিব লাগে কাৰণ সাংবাদিকসকলৰ কোনো চাকৰি নাই তেখেতসকলৰ জীৱিকাৰ নামত তেনেকুৱা একো পাৰ্মানেণ্ট একো চ'ৰ্চ নাই গতিকে আজি টংলা অঞ্চলৰ বা আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন আজি নিউজ পৰিৱেশন কৰি দুৰ্নীতি দুৰ্যোগ সমাজৰ বিভিন্ন ব্যৱস্থা অসুবিধাবিলাক তেখেতে ৰিপৰ্টিং কৰি পেলাই আজি এই COVID-19ত মানে তেখেতে মৰিব লগা হ'ল তো এই সময়ত মই অসম চৰকাৰক আহ্বান কৰিছোঁ আৰু BTCৰ প্ৰশাসনত যিসকল দায়িত্ব আছে এতিয়া বিষয়াসকল তেখেতসকলকো আহ্বান কৰিছোঁ কি এই আমাৰ সাংবাদিকজনক যিজন আজি স্বৰ্গবাসী হ'ল তেখেতক যাতে এটা এক্সগ্ৰেচিয়া দিয়ে আৰু পৰিয়ালবৰ্গক যাতে অলপ হ'লেও সকাহ দিব পৰা কিবা এটা ব্যৱস্থা কৰি দিয়ে ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ